and welcome to my channel অসমীয়া বজাৰলৈ যাবলৈ ওলাইছোঁ আজি অলপ ভাবিছোঁ সানডে দিনটোত মানে বহুত ভাল ভাল খানা বনাই খাবলৈ মন যায় যে ওলাই যাওঁ তাইও ছুটি আছে চাই থাকিব ক'ত ক'ত গৈছোঁ কি কি কিনিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই মোৰ মানে ভিডিঅ'বিলাক বেয়া বুলি যে আধাতে এৰি দিয়ে থাকে মানুহে স্কিপ কৰি কৰি চাই নেকি মোৰ বেগটো আনি মই এনেকৈ যাবলৈ খুলি থাকিব মন যায় পাৰ্চৰ মানুহটো বেয়া নে তোমালোক পাৰ্চ আনি বেগটো লৈ নামে পাৰ্চ তাতে ভৰাই লওঁ ব'লক এতিয়া বজাৰলৈ যাওঁ কোন বজাৰ যাম ন চকিডিঙি বজাৰ মুঠতে বজাৰ গৈ চব্জি আনিব পালে হ'ল আৰু এতিয়া চকিডিঙিতে নামি দিম দে আহিছোঁ এতিয়া ব'লক আমাৰ লগতে বজাৰলৈ যাওঁ সকলোৱে মিলিজুলি ভাইটি সঁচা ভাইটি নে এতিয়া আমি যাম চৰি ইয়াত নাযাওঁ আমি এতিয়া ওলাই আহিছোঁ আমাৰ দুজনীৰ লগত মানে আৰু এজনী লগৰ যোৱা কথা আছিলে তাই এতিয়া পালেহি নাই জানো চাওঁ ৰ'ব তাই সেইখিনিত লৈ থোৱা কথা আছিলে এইখিনিত কেনেকৈ দেখাওঁ এতিয়া এইখিনিত তাই তাৰ লৈ থোৱা কথা আছিলে কিন্তু নাই চাওক বহুত লেজি ছোৱালীবোৰ মেকআপ কৰোঁতে টাইম লাগি যায় এইটো আমাৰ ৰাণীৰ ইলাকা প্ৰব্লেম হৈছেনে চাওক না তাই আহিছে ইমান ফাল্টু ইমান দেৰি কৰিছে ইমান গৰমৰ ৰ'দখনত বহুত ৰ'দ দিছে ৰে কেলে ইমান লেট হ'ল মানে তই কেলে মেকআপ কৰিব লাগেনো এতিয়া হা ডেইলি কৰা পানী নাছিলে গা ধোৱা নাই সঁচাকৈ এইজনী চাওক লেজি আহিছোঁ পালোহি কৰি কিনে ভিডিঅ' হৈ আছে নেকি নহয় ফটো মাৰিছোঁ ভিডিঅ' সেইকাৰণে যাব ব'লক এতিয়া বজাৰ পৰা আহোঁগৈ দেই ৰাজুদা বহিছে ATM সোমাবলৈ আছে এইটো ATM নহয় কালি উলিয়াইছিলি এতিয়া আমি বজাৰ পাই গ'লোঁ চুমাৰনি বজাৰত আহি কেনেকুৱা লাগিছে বজাৰ মানে চকিডিঙি বজাৰখন হেৰি যে ৰাস্তা কাষৰ পৰা বহে আৰু য'ত অটো চটো ৰখে কিন্তু আজি নাই বহা চকিডিং ফিল্ডৰ পৰা বহুত আগত যাবলগীয়া হৈছে মানে ক'ত বহিছে ক'ব পৰা নাই বৰষুণো চাওঁ লাগে এইবোৰ মানুহে বহুত ডিষ্ট্ৰিক্ট ওচৰৰ খুব চাইছে মোৰ মোবাইলত খুব মন আছে চবেই লাইন পাতি দিয়া মুম্বাই পাই গৈছে বিগ বছত আহিব নেকি চবেই কৈ আছে বিগ বছত এণ্টাৰটেইন কৰিব মে মনু হেৰি বুলি ক'লে মানুহ কেনেকৈ অঁ এমুঠি দি দিয়কচোন দুমুঠি দি দিয়ক মান ধনিয়া বিলাহী কেনেকৈ 80 টকা কিলো বিলাহী নালাগে মান ধনিয়া দি দিয়ক বাঁহগাজ হেৰি ন জাতিবানে ভলুকা বা এইটো দাদা বাঁহগাজ জাতিবানে ভলুকা বা এইটো কি পাৰ বুঢ়া তই কিন্তু তাক কোৱা হ'লে তেতিয়া পাৰ মাংস মানে খাব লাগে বুলি কয় আৰু পোৱালি খাবলৈ ভাল পাৰ মই কিন্তু খাবলৈ বেয়া লাগে দুখ লাগে চব্জি পাত লাগিছে টেঙা মৰা টেঙা কেনেকৈ দি দিয়কচোন তিনিটা মই নাচি লওঁ দেই মাছচোন নিয়ে তিনিটা 10 টকা 10 এইটো লওঁনে জাতিলাও কেনেকৈ এইটো কলডিল এইটো কি কলৰ দিল হয় ভাজি নহয় খালা নেকি ভীমকল নহয় এইটো ভীমকলৰ থুপুকা হয় মোৰ ফুৰিটো ল'ব লাগিব পাই আহি লওঁগৈ সেইটো ফালৰ পৰা
এইটো কি হয় কেঁকুৰা অ সুবানী কেঁকুৰা 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 অঁ খাবলৈ সুবিধা নাই নহয় এতিয়া কেঁকুৰাটো দেখিছে এইটো কেঁকুৰা হয় গাঁতত থাকে মাছ মাছ বিচাৰিবলৈ যাওঁতে পায় কেঁকুৰা কেনেকৈ 40 টকা খাবলৈ সুবিধা নাই নহয় এতিয়া মই একবাৰ সুধি লৈছোঁ ঐ কেঁকুৰাটো যে পুৰি খাব পৰা গ'লহেঁতেন ন সেইটোৱেতো প্ৰব্লেম ন হেৰি আছে চাটনি খাই মজা লাগে আকৌ কেঁকুৰা আৰু মোৰ যে এনেকুৱা হেৰি এখন আছে ল'বি নি কেঁকুৰা আৰু এয়া মই যাৰ কাৰণে বজাৰলৈ আহিছিলোঁ হাঁহ মাংস 600 ৰুপিজ কিলো আধা কেজি ঠেংটো নিদিব নাই ঠেংটো নিদিব বৰষুণ দিছে আৰু চব্জি তব্জি নেদেখাওঁ আৰু মাছ দুখন বেলেগলি এতিয়া খাই বৈ হৈ গ'ল আহি মেলি কেতিয়াবা বনাই মেলি খাই আজৰি ইমানেই ৰ'দ দিছে নহয় বাহিৰত মানে ওলাবই নোৱাৰে আৰু মাজতে বৰষুণো দিলে বৰষুণতো তিতিলোঁ একদম অৱস্থা বেয়া এইবিলাক তো এতিয়া অলপ ভাগৰ লাগিছে কাৰণে ৰেষ্ট কৰি লওঁ এইটো ৰেচিপি ব্লগ নাছিলে কাৰণে মই ৰেচিপি মানে দিলে বহুত দীঘল হৈ গ'লহেঁতেন আৰু যদি মোৰ হাঁহ মাংসখিনি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে মই দিব পাৰোঁ যদি আপোনালোকে বিচাৰে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি কমেণ্টৰ অপশ্যনটো আহে তেনেহ'লে কমেণ্টো কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব প্লিজ যাতে আগলৈ যিবোৰ ভিডিঅ' দিম তাৰ আপডেটছ পাই থাকে নেক্সট ব্লগত লগ পাম বাই বাই